নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আদৰণি জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। আৰু বাৰীত এয়া কাম লাগি আছোঁ। হাবি হ'ল যিহেতু বৰষুণো দি আছে। এনে ক'ত পেলাঙে গৰুক দি দিওঁ বাহিৰলৈ নি দিওঁ গৰুৱে খাব। বতৰটো আজি ডাৱৰীয়া, একেবাৰে সেমেকা ৰ'দ নাই। আৰু এই বতৰ ডাৱৰীয়াত এইবিলাক কাম কৰিবলৈ মন নাযায়। তথাপিতো বাৰীখন যে হাবি হৈ আছে, এই বন চাফা কৰি দিছোঁ অলপকৈ। আৰু জোকো ওলায় এনেকুৱা বতৰত, এইবিলাক কাম কৰিবলৈ আচলতে বেয়াই হয়। কাটিলে তেজ ৰখিবৰ কাৰণে নাৰ্জী ফুলৰ পাত লগালে ভাল হয়। এই মানুহজনক কাটিলে, সেইকাৰণে নাৰ্জী ফুলৰ পাত লগাই সময়বোৰ যে কেনেকৈ পাৰ হৈ গৈছে ভাবিলে কিবাই লাগে, নহয়নে বাৰু? ৰাতিপুৱা হয়, দিন হয়, ৰাতি হয়, এনেকৈ সময়ো গৈ আছে, বয়সো বাঢ়ি গৈ আছে। এটা দিন আৰু এটা বছৰ, মাহ এনেকৈ। আৰু এইগৰাকী হ'ল আমাৰ ওচৰৰে বৰমা, আৰু এইফালে হ'ল আমাৰ মা, শাহু মা। চফা কৰি শেষ কৰি আমি ফটো একপি তুলি ল'লোঁ। আৰু তাৰপিছত আহিলোঁ মধুৰি খাবৰ কাৰণে ভিতৰলৈ। মধুৰি পাৰি আনি দিলে দেউতাই। তাৰপিছত এনেকৈ গুচাই লৈছোঁ মধুৰিটো। আপোনালোকে বাৰু এনেকৈ গুচাই খায়নে নাখায়? এনেকৈ খাবলৈ মানে দেখিবলৈ ধুনীয়া লাগে। আৰু এনেকৈ কাটি ল'লোঁ, আৰু তাতে অকণমান নিমখ ছটিয়াই দিম। নিমখ ছটিয়াই খালে ভাল হয় খাবলৈ। আৰু কেতিয়াও যদি আপোনালোকে নিমখ এনেকৈ ছটিয়াই খোৱা নাই, তেতিয়া অকণমান নিমখ দি খাই চাবচোন। খাই কেনেকুৱা লাগে কমেণ্ট কৰি মোক জনাব। আৰু আমাৰ মধুৰি কটা হৈ গ'ল। এতিয়া আমি সকলোৱে লগ লাগি এপিচ খাই আছোঁ। ওচৰতে যে কণমানিজনী বহি আছে, এই হ'ল আমাৰ সৰু ভতিজা। তাৰপিছত আহিলোঁ মই শাকনি বাৰীলৈ শাক ছিঙিবৰ কাৰণে। বৰষুণ পাই একেবাৰে ধুনীয়াকৈ ওলাই আছে, শাকবোৰ পোখাইছে। আৰু মই পুৰৈ শাক ছিঙি আনিলোঁ। আৰু তাৰপিছত সকামৰ পৰা অনা এইখিনি মগু আৰু বুট বেছি হ'ল। এইখিনি ধুনীয়াকৈ পকৰি বনাম। মগু বুটখিনি মই পিচি ল'লোঁ, তাতে পিঁয়াজ কাটি লৈছোঁ। আৰু খাই খুব ভাল লাগে, আপোনালোকে খাই চাব যদি কেতিয়াও খোৱা নাই। আৰু তাতে অকণমান হালধি দিছোঁ, নিমখ দিছোঁ, পানী দি। এতিয়া মই সানি ল'ম গোটেইখিনি। বুটৰ লগত নৰসিংহ পাত, পদিনা পাত এইবোৰো দিব পাৰে, আৰু জলকীয়াও দিব পাৰে, কিন্তু মই দিয়া নাই। এতিয়া গধূলি হ'ল, আৰু এয়াই আমাৰ আজি গধূলি চাহৰ লগত জুতি ল'ম পকৰি। আৰু গধূলি চাহকণ এনেকৈ খাই ভাল লাগে, নহয় জানো? মজা লাগিছে। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আকৌ এটা পুনৰ নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।